হেল্ল' পাৰ্টনাৰ্ছ, আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আৰু এখন নতুন ভিডিঅ'ৰ সৈতে। আজি ভিডিঅ'ৰ সহায়ত মই আপোনালোকক দেখুৱাম 2009 চনত মুক্তিপ্ৰাপ্ত আফটাৰ মুভিখন কিমান আয় কৰিছে আৰু আফটাৰ মুভিখনৰ বাজেট কিমান আছিলে আৰু বৰ্তমান সময়ত আফটাৰ 2 মুভিখনে কিমান উপাৰ্জন কৰিছে আৰু আফটাৰ 1 মুভিখনৰ IMDb ৰেটিং কিমান আছিলে, সকলো ধৰণৰ ডিটেইলছ আজিৰ ভিডিঅ'টোত মই আপোনালোকক দিবলৈ ওলাইছোঁ। আৰু দেৰি নকৰি আহক আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আফটাৰ চিনেমাখন হৈছে জেমছ কামৰণৰ দ্বাৰা পৰিচালিত কৰা 2009 চনৰ এখন জনপ্ৰিয় আৰু সফল চিনেমা। জেমছ কামৰণৰ চিনেমা বুলি ক'লে আমি অনুভৱ কৰিব পাৰোঁ যে এই চিনেমাখনত কিমান উন্নতমানৰ VFX আৰু প্ৰযুক্তি বিজ্ঞান ব্যৱহাৰ কৰা হৈছে। যিয়ে নহওক, আমি চিনেমাখনৰ মুঠ বাজেট, মুঠ আয় আৰু ৰিলিজ ডেটসমূহ আলোচনা কৰোঁ। চিনেমাখনৰ মুঠ বাজেট আছিলে $237 মিলিয়ন আৰু ইয়াৰ ৰিলিজ ডেট হৈছে 10 ডিচেম্বৰ 2009 চনত লণ্ডনত, 18 ডিচেম্বৰ 2009 চনত ইউনাইটেড ষ্টেটত। জেমছ কামৰণৰ এই চিনেমাখনে মুঠ আয় কৰিছিল $2.923 বিলিয়ন আৰু যিটো আছিল এই চিনেমাখনৰ মুঠ বাজেটৰ 20 গুণতকৈও অধিক। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা মোৰ ভিউৱাৰ্ছসকলে কিবা এটা নতুন বস্তু জানিব পাৰিছে। চ' এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। পৰৱৰ্তী সময়ত আপোনালোকে কোনটো চিনেমাৰ ভিডিঅ' খোজে কমেণ্টত জনাই দিয়ক।